Hi guys, welcome to my YouTube channel. আজি মই অসমীয়া পাকঘৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি সৰিয়হৰে কৈ মাছ বনাবলৈ লৈছোঁ। আপোনালোকে চাই থাককচোন ইয়াত কি লাগিব। আৰু ইয়াত লাগিব পোনপ্ৰথমে পিঁয়াজ, ধনিয়া, বিলাহী, আলু, আদা, নহৰু, জলকীয়া, পিচি থোৱা সৰিয়হ, ৰংগুড়া, জিৰা, ৰেড চিলি। এতিয়া মই পিঁয়াজ, আদা, নহৰু, জলকীয়া, বিলাহী মিক্সাৰটোত মাৰি ল'ম। এতিয়া সৰিয়হৰে কেনেকৈ বনাম কৈ মাছবোৰ আপোনালোকে চাই থাকিব। এতিয়া মাছবোৰ ভাজি ল'ব লাগিব। এতিয়া আলুকেইটা ভালদৰে ভাজি ল'ম। এতিয়া মই বেলেগ এটা কেৰাহীত বনাব লৈছোঁ, কাৰণ আগৰ কেৰাহীটো অলপ সৰু। এতিয়া মই কেৰাহীটোত অলপমান চেনি দিলোঁ। চেনি দিলে অলপ কালাৰটো ভাল হয়। এতিয়া মই মছলাটো ইয়াত বঢ়িয়াকৈ ভাজি ল'ম। এতিয়া মই সৰিয়হটো ইয়াত এড কৰি দিলোঁ। এতিয়া মই মছলাবোৰ ইয়াত দি ল'ম। এতিয়া মই ইয়াত সোৱাদ অনুযায়ী নিমখটো দি ল'ম। মছলাবোৰ মোৰ ভালদৰে ফ্ৰাই হৈ গ'ল। এতিয়া মই ইয়াত পানী অলপ এড কৰি দিম। এতিয়া মই মাছ আৰু আলুবোৰ ইয়াত দি ল'ম। এতিয়া মই অলপ সময়ৰ কাৰণে ঢাকনিখন ঢাকি দিম। দেখিছেনে বন্ধু বান্ধৱীসকল, কি ধুনীয়া এটা কালাৰ ওলাইছে। এতিয়া মই সৰিয়হৰে বনোৱা কাৱৈ মাছবোৰ ৰেডি হৈ গ'ল। এনেকৈ এবাৰ আপোনালোকে বনাই খাবচোন, খুব ভাল পাব। গুড নাইট, শুভৰাত্ৰি, আৰু আপোনালোকক সদায় ভগৱানে ভালে ৰাখক।